সকলোকে চুমি চৌকালে অভিনন্দন জনালোঁ। অইন দিনাৰ দৰে আজি আকৌ মই এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আজি ৰেচিপিটো হৈছে আমাৰ থলুৱা খাদ্য, যিহেতু কাচকল সকলোৰে ঘৰতে পোৱা যায়, কলগছ সকলোৰে ঘৰত থাকেই, আৰু কাচকলৰে এটা ৰেচিপি লৈ মই আহিলোঁ। কামখিনি মোৰ হৈ গৈছে, ভাত বনোৱা হৈ গৈছে। ভাবিলোঁ মই যিহেতু বনাম কাচকলৰ ৰেচিপিটো, ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, সেইকাৰণে ভিডিঅ' এটা লৈ আহিলোঁ মই আপোনালোকৰ মাজলৈ। এয়া একাশী কাচকল, এয়া ঘৰতে হোৱা কাচকল হয়, মোৰ বাইদেউৰ ঘৰৰ, কিন্তু ইমানখিনি নালাগে। মই দেখাই দিম কি কি লওঁ মই। এতিয়া এটা বিলাহী লৈছোঁ, এটা পিঁয়াজ, হালধি পাউডাৰ, নিমখ, আদা, নহৰু, জলকীয়া। এতিয়া প্ৰথমে মই কাচকল দুটা লওঁ, যিহেতু ইমান দৰকাৰ ইমান নালাগে আমাক। দুটা কাচকল ল'লোঁ। কাচকল দুটা মই এনেদৰে ল'ম, এনেদৰে মাজতে কাটি ল'ম। এনেদৰে মই দুইটা গুচাই লওঁ। এয়া মই দুটা কাচকল ধুনীয়াকৈ কাটি ল'লোঁ, আৰু অকণ মই পানী দি ধুই ল'লোঁ। এতিয়া কুকাৰটো লৈছোঁ মই, এই কুকাৰটোতে কাচকলকেইটাবোৰ দি দিম, আৰু অলপ পানী দিম বইল হ'বৰ কাৰণে, আৰু এয়া নিমখ অকণ দি দিছোঁ। এয়া মই গেছটো অন কৰি কুকাৰটো বহাই দিলোঁ। এটা বা দুটা চিটি আহিব দিম, অহাৰ পাছত আমাৰ হৈ যাব কাচকলখিনি বইল। এই পিঁয়াজটো মই এনেকৈ সৰুকৈ কাটি ল'লোঁ, বিলাহীটো সৰুকৈ কাটি লওঁ মই ধুই ৰাখিছিলোঁ। এতিয়া খুলি চাওঁ, হ'লনে নাই। দুটা চিটি আহিব দিছিলোঁ, ধুনীয়াকৈ বইল হৈ গৈছে। মই এতিয়া বাউললৈ উলিয়াই ল'ম। এতিয়া এইখিনি মই ভাঙি লওঁ। আমি কি হয়, কাচকলৰ বিভিন্ন জুতিৰে খাওঁ। কাচকল সিজাই এনেকৈ পিটিকি পিঁয়াজ, আদা, নহৰু, আদা আৰু পিঁয়াজ, ধনিয়া পাত দি পিটিকিও খাওঁ। আমাৰ শৰীৰৰ কাৰণে খুবেই উপকাৰী, আৰু আমি শুকানকৈ চিপছৰ নিচিনাকৈ ভাজিও খাওঁ, বা চব্জিটো দি বনাই খোৱা যায় কাচকলৰ। আজি অকণমান মই বৰ বনোৱা নিচিনাকৈ বনাই পেলাই জোলত দিম। ইয়াতে মই পিঁয়াজ দিম, ধনিয়া পাত দিম, নিমখ দিম, হালধি পাউডাৰ দিম, লাল মিৰ্চ পাউডাৰ আধা চামুচ দিছোঁ, পূৰা সম্পূৰ্ণকৈ দিয়া নাই। এয়া পিঠাগুড়ি হয়, শুকান পিঠাগুড়ি মই অকণ ভাজি থৈছোঁ, অকণমান মচমচীয়া হ'বৰ কাৰণে পিঠাগুড়ি দি দিলোঁ, বেছি নিদিওঁ মই। মেৰিনেটা গুড়িটো দিলে বাইণ্ডিংটো ভাল হ'ব, আৰু অলপমান মচমচীয়া হ'ব। এয়া মই শুকান পিঠাগুড়ি অকণমান লেটিয়াই বলকেইটা বনাই ল'লোঁ কাচকলৰ, আৰু এয়া ৰিফাইন দিলোঁ, গৰম হৈছে। মই এতিয়া এইকেইটা ৰঙাকৈ ভাজি ল'ম।
মই এতিয়া এইখিনি আকৌ এবাৰ লৰাই দিলোঁ বলকেইটা দেখাই দিছোঁ এয়া ৰঙাকৈ ভাজি ল'লোঁ গোটেইকেইটা পিঠাগুড়ি দিয়া দেখি মচমচীয়া হৈছে আৰু বলকেইটা মানে কি হয় টান হৈছে হৈ গৈছে এইকেইটা মই নমাই থওঁ এতিয়া ডিছখনলৈকে শব্দটো শুনা পাইছে একদম মৰমৰীয়া হৈছে গোটা জিৰা কেইটামান দি দিলোঁ জলকীয়া এটা পিহি দিছোঁ ইয়াতে মই 1 চামুচ নহৰু পিহা হয় 1 চামুচ আদা পিহা জলকীয়া ফালি দিছোঁ বিলাহীটো মই মিক্সিত পেষ্ট বনাই থৈছোঁ দি দিলোঁ জোখত নিমখ দি দিলোঁ মই নিমখটো কমাই দিছোঁ যিহেতু বৰপিঠা বনাওঁতেও নিমখ দিয়া আছে হালধি পাউডাৰ আধা চামুচ হ'ব জিৰা পাউডাৰ 1 চামুচ দিছোঁ লাল মিৰ্চ অলপমান দিছোঁ মছলাখিনি ধুনীয়াকৈ সিজি গৈছে এয়া এতিয়া মই বৰ বনোৱাৰে অলপমান মই থৈ দিছিলোঁ যিহেতু আমাক গ্ৰেভিটোও লাগিব অলপ গ্ৰেভিটো মই অকণমান পানী দি দিম এয়া জোলখিনি ধুনীয়াকৈ উতলি আহিলে এতিয়া মই কাঁচকলৰ বৰকেইটা ইয়াত দি দিম জোলত ইয়াত মই আলু অকণো ব্যৱহাৰ কৰাই নাই এইটো চুগাৰ থকা লোকসকলেও খাবলৈ বহু উপকাৰী হ'ব যিহেতু মই আলু ব্যৱহাৰ কৰাই নাই অকল পিঁয়াজ এটা দিছোঁ বিলাহী এটা আৰু কাঁচকল আদা নহৰু জলকীয়া যি উপকৰণ দিছোঁ মই দেখাই দিছোঁ এতিয়া 5 মিনিটৰ পাছত মই নমাই দিম 1 চামুচ মই গৰম মছলা দিছোঁ নমোৱাৰ আগে গোন্ধটো বৰ ধুনীয়া হৈছে নাকত লাগি গৈছে কেঁচা ধনিয়া মই দি দিলোঁ কাটি থোৱা আছিলে মিহিকৈ মই গেছৰ চুইচটো অফ কৰি দিম যিহেতু হৈ গ'ল বৰ দি দিলোঁ অকণমান মই ধনিয়া দি পৰিৱেশন কৰিছোঁ হৈ গ'ল কাঁচকলেৰে বনোৱা আমাৰ কাঁচকলৰ কোফ্তা হয় এখন কিন্তু আমি ঘৰুৱা ভাষাত ক'বলৈ হ'লে কাঁচকলৰ বৰেৰে কাঁচকলৰ জোল বনালোঁ কাঁচকলৰে বৰ বনালোঁ আৰু তাতে মই কাঁচকলৰ অলপমান গ্ৰেভি দিলোঁ কি উপকৰণ দিলোঁ মই দেখাই দিছোঁ ধুনীয়াকৈ আপোনালোকেও এনেদৰে বনাব মোৰ ৰেচিপিসমূহ চাই থাকিব লাইক কমেণ্ট কৰিব লগতে শ্বেয়াৰ কৰিব আৰু যিসকলে নতুনকৈ আহিছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মোৰ বেল আইকনটো দবাই দিব আজিলৈ ইমানেই ধন্যবাদ